নমস্কাৰ বন্ধুসকল, মই অজয় খামে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আহি উপস্থিত হৈছোঁ সাপেখাতি খাগৈজান। আপোনালোকে দেখিছে নিচেই কাষতে আছে আৰু এইপিনে আছে নন্দী। আৰু নন্দী বোলে কাণত লগাই যদি কথা কোৱা হয় আৰু মনৰ কামনা পূৰ হয় বুলি কয় মানুহে। সকলোৱে সেই নন্দী কাণত কথা কৈ আছে চবে। আপোনালোকে চাই যাওক, এয়াই সাপেখাতি এটা পৰিৱেশ। সাপেখাতি একেবাৰে নিচেই ওচৰতে আছে খাগৈজান চাহ বাগিচা। তাৰ ওচৰত লাগি থকা এইটো শিৱ মন্দিৰ। বহুত ভক্তৰ সমাগম হয়, আপোনালোকে দেখিছে। ইমানটোৰ পৰা আহে ৰাইজ। আপোনালোকে গৈ মই ঘূৰাই দিছোঁ সকলো দৃশ্যটো, আপোনালোকে চাই যাওক। এনেকৈ তাৰ গেটৰ মেইন গেটৰ আৰু মানুহ ভিৰ লাগি আছে। আৰু মই বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই যাম, চাই যাওক। সমাগম হয়, চাকি বন্তি জ্বলাই মানুহে ইয়াতে জ্বলাই যায় আৰু জ্বলাই মেলি মনোকামনা পূৰ হ'বলৈ চাকি বন্তি জ্বলাই। এনেকৈ মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ, আপোনালোকে চাই যাওক। এয়া এটা সাপেখাতি খাগৈজান চাহ বাগিচাৰ পৰিৱেশ। এনেকৈ সকলোবোৰ মন্দিৰ প্ৰাংগণত চাই যাওক। মই বাহিৰৰ যোনটো আছে বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে চাই যাব। ভিডিঅ'টো ভাল পাব চাই। আৰু এনেকৈয়ে এটা সাপেখাতি ধুনীয়া পৰিৱেশ, কৈ দিবলৈ জেগা নাই, এনেকুৱাকৈ হৈছে। আৰু আহি আমি একেবাৰে মন্দিৰ ভিতৰৰ পৰা একেবাৰে বাহিৰলৈ আহিলোঁ আৰু আপোনালোকক প্ৰত্যেকটো দৃশ্য দেখাই যাওঁ বুলি ভাবিছোঁ। সেইকাৰণে আহি আপোনালোকক দেখাইছোঁ। এনেকৈ দোকান পোহাৰ বহিছে আৰু সাপেখাতি একেবাৰে নিচেই কাষতে আছে এইটো খাগৈজান চাহ বাগিচাৰ শিৱ মন্দিৰ। আপোনালোকে দেখিবলৈ পাইছে। এনেকৈ যদিহে আপোনালোকে সাপেখাতি হৈ চাৰিআলি সাপেখাতি এনেকৈ হৈ আহিব লাগিব। আৰু সাপেখাতি য'ত বজাৰখন নোপোৱা আগত তাত তিনিআলি এটা পায়, তাত তিনিআলি সোমাই আপোনালোকে এই খাগৈজান চাহ বাগিচা শিৱ মন্দিৰটো পাব আৰু আপোনালোকে আহিব পাৰে ইয়ালৈ। আৰু এটা খুব ধুনীয়া পৰিৱেশ, গম পাইছেই আজি শিৱৰাত্ৰিৰ দিনা। আৰু বিভিন্ন স্থানত পূজা আয়োজন হৈছে। সাপেখাতি চাৰিআলি এনেকৈ চৰাইদেউ বহুত জেগাত হৈছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু এনেকৈ শিৱসাগৰতো আজি বিশাল আয়োজন শিৱৰাত্ৰি। তাৰ দৃশ্য আপোনালোকে দেখাম। মই গধূলিকৈ শিৱসাগৰলৈ গৈ আছোঁ আৰু আপোনালোকে চাই যাব তাৰ দৃশ্য। ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ, আপোনালোকে দেখিবলৈ পাইছে। সেইকাৰণে আপোনালোকক থুলমূলকৈ দেখুৱাই মেলি সামৰোঁ বুলি ভাবিছোঁ। সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাই যাব আৰু চাই মেলি আপোনাৰ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিব। প্ৰত্যেকটো ভিডিঅ' মই দি যাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'ত আপোনালোকে কয় যে এনেকুৱা ভাল ভিডিঅ' লাগে, এনেকুৱাকৈ বনাব বুলি ক'লে মই সেনেকৈ বনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে কমেণ্টত ক'ব।